তোমাৰ যিমান গান শুনিছা আটাইতকৈ ফেভৰেট মোৰ এইটো এতিয়া কাষত হেঁপাহৰ ফুলনি সেইটো ফাৰ্ষ্ট তুমি তেতিয়া সেইদিনাখন তুমি কীবৰ্ড বজাই আমাক শুনাইছিলে এইটো বনাই আছোঁ মোৰ এতিয়াও মনত আছে সেই দিনটো এতিয়া কাষত হেঁপাহৰ ফুলনি উপচা ফাগুন হৈ ৰয় য়েছ সেইটো এতিয়া মোৰ বিয়া হোৱা নাই বাৰু কিন্তু মই সুহাগৰাটৰ ফিলিংছটো লৈ পেলাই গানটো লিখিছিলোঁ আৰু অকণমান ইনস্পায়াৰ্ড বাৰু নাই আই ফাউণ্ড ইট ভেৰি ৰোমেণ্টিক আৰু মানে আজিৰ ডেটতো মোৰ লিষ্টত মানে সি 1 নম্বৰত আছে এণ্টায়াৰলি কম্পজিশ্যন লিৰিক্স দ্য ছিংগিং এণ্ড এভৰিথিং চব পিনৰ পৰা মোৰ অকণমান ইনস্পায়াৰ্ড গানটো মই খুব ষ্টিং শুনো বহুতে জানে বহুতে নাজানে বাৰু ষ্টিং অল টাইম ফেভৰেট আৰু ষ্টিং এতিয়া 79 years চ' নাই বেছি কৰি দিলোঁ 79 হোৱা নাই 72 মান হ'ব 72 মান হ'ব সেই তেতিয়া এটা গান শুনি আছিলোঁ উই ডান্স এলং বুলি তুমি ঘৰত গৈ শুনি দিবা গানটো তেতিয়া সেই ফিলটো পাবা সেই গানটো সেইখিনি মই শুনি আছিলোঁ বোলো এইটো মাউল্ট কৰিব পাৰিম নাই মই গান চুৰ নকৰোঁ কিন্তু মই পেটাৰ্ণ চুৰ কৰোঁ যে এইটো কৰ্ড প্ৰগ্ৰেশ্যন সেইটো চুৰ নহয় একচুৱেলি দ্যাটছ বিং ইনস্পায়াৰ্ড বাই ইনস্পিৰেশ্যন নহয় ডাইৰেক্টলি গান চুৰ নকৰোঁ বহুতে কৰে কাৰেক্ট বম্বেততো চবেই সেইটোৱে কৰে বেছিভাগে চ' বোলো কেনেকৈ পেটাৰ্ণ কৰিব পাৰি মই ষ্টিঙৰ পৰা বহুত বস্তু ইউজ কৰিছোঁ মই এন্ধাৰ হ'ব নোৱাৰোঁ গোটেই ৰিডম ছেকশ্যনটো মই ষ্টিঙৰ গান এটা পৰা লৈছোঁ মেড এবাউট ইউ বুলি গান এটা আছে চ' আৰু মই এনেও ৰিডমৰ মানুহ আছিলোঁ সৰুৰে পৰা তাবলা শিকা প্ৰথমতে